নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে ট্ৰেইনখনৰ এচি ৰুম আৰু এয়া ইঞ্জিনটো গৈছে ট্ৰেইনত জইন হ'বলৈ। আমি ওলাইছোঁ আৰু এতিয়া আটাইকেইজনীয়ে আমি ট্ৰেইনখন কিনি ল'লোঁ, কিন্তু চাই লওক। এয়া হৈছে তিনিচুকীয়া ৰেলৱে জংচন আৰু বহুতে তিনিচুকীয়া ৰেলৱে জংচনটো দেখা নাই, সেইবাবে মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া দেখিছেনে, বহুত পেচেঞ্জাৰ ৰৈ আছে ট্ৰেইনত উঠিবৰ বাবে। আৰু এয়া দোকান আছে, বহুত দোকান আছে, কিবা কিবি কিনিব পাৰে আপোনালোকে। আৰু কিমান যে পেচেঞ্জাৰবোৰ ৰৈ আছে, আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম ট্ৰেইনৰ ভিতৰতনো কিমান যে কি হৈ থাকে। কিছুমানে গান গাই পিনে দুটকা উপাৰ্জন কৰিবলৈ বিচাৰে, কিছুমানে চাহ বিক্ৰী কৰে, ফাষ্টফুড বিক্ৰী কৰে। এইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো আপোনালোকে আগলৈ চাই গৈ থাকক। মই সকলোবোৰ দেখাবলৈ চেষ্টা কৰি গৈ থাকিম। এয়া হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাণীপুৰ ৰেলৱে ষ্টেচন। তাৰে ভিতৰৰ ভাগ আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। আৰু ইয়াত বহুত পেচেঞ্জাৰ ৰৈ থাকে, কাৰণ ডিব্ৰুগড় মেডিকেল কলেজলৈ বহুত মানুহ অহা যোৱা কৰি থাকে। আৰু এই ট্ৰেইনখন হোৱাৰ পৰা বহুত ভিতৰীয়া মানুহৰ বহুত সুবিধা হৈছে, সেয়া মই অকণমান দেখাবলৈ চেষ্টা কৰিছিলোঁ। এয়া দেখিছেনে কিমান ট্ৰেইন ৰৈ আছে, বহুত পেচেঞ্জাৰো ৰৈ আছে। এয়া হৈছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থকা বগীবিল দলং, যি দলঙে নেকি ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ সংযোগী স্থল হৈছে। এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপিত কৰা দুশপুলীয়া, মানে ওপৰৰ ফালে গাড়ী যায় আৰু তলৰ ফালে ট্ৰেইন যায়। আৰু এই দলঙৰ বিষয়ে মই আগৰ ভিডিঅ' এটাত আপোনালোকক জনাই থৈছোঁ, ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে সেই ভিডিঅ'টোতে পাব। এয়া হৈছে বগীবিল দলং, আৰু বগীবিল দলঙৰ মাজেৰে আমি ট্ৰেইনৰ পৰা আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ ৰাওনা হৈছোঁ। দেখিছেনে দলংখনৰ ওপৰৰ ভাগ ছাইডৰ ফালে কিমান ধুনীয়াকৈ ধেনুভিয়াকৈ গৈছে, আৰু আমি ছাইডৰ ফালে ট্ৰেইনত অহা যোৱা কৰিছোঁ। এয়া মোৰ চাহ, এয়া চাহ গাখীৰ চাহ লৈ লৈছোঁ। এয়া আমি কিনি আনিছিলোঁ। সোণালী পথাৰ, নীলা আকাশ, নীলা পাহাৰ। পাহাৰখন ইমান ধুনীয়া নীলা দেখিছে চাওঁ, পাহাৰ নীলা। এয়া বেলি ডুবিছে, ইমান ধুনীয়া হালধীয়া লাগিছে না সৰিয়হখিনি, এডৰা এডৰা ইমান ধুনীয়া গোন্ধ ওলাইছে সৰিয়হ, কি গোন্ধ, ধুনীয়া গোন্ধ। আৰু সৰিয়হ ইমান ধুনীয়া লাগিছে নহয়, মই চবেই যিমান ধুনীয়া দেখিছে আপোনালোকে ধুনীয়া দেখিছে ক'ব নাই। সেউজীয়া কিয় সৰিয়হ। এয়া হৈছে গোগামুখ ৰেলৱে ষ্টেচন। সকলো ষ্টেচনতে অলপ অলপ ৰৈ যায় ট্ৰেইনখন। ইমান ধুনীয়া আছে দেখিছে চা আকাশখন। বনাব লৈছে।
এয়া আমাক নিবৰ বাবে ৰৈ আছে। আৰু এয়া হ'ল হামতি ষ্টেচন। ভাল হ'ব না হামতি সিহঁতি মানে লখিমপুৰত থাকে। পুৰা কথা পতাত ব্যস্ত। আমি পুৰা চাহ খালোঁ আৰু দেই আলহী ঘৰত পালোহি। আলহী ঘৰত পাই ইয়াত চাহ খালোঁ। চাহ দিলে ইয়াত তিল পিঠা খাই ভাল লাগে।